পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল লাৰ্নিং ৱৰ্ল্ডলৈ। ভিউৱাৰ্ছ, আজি আমি লাৰ্নিং ৱৰ্ল্ডত আপোনালোকৰ সৈতে আলোচনা কৰিম ৰাজ্যৰ প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত টিউটৰ শিক্ষকসকলৰ বিষয়ে। ফ্ৰেণ্ডছ, আপোনালোকে জানে যে কেইদিনমান পূৰ্বে আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কৈছিলে টিউটৰসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব। নিশ্চয়কৈ জাষ্ট ক্লিপটো 10 ছেকেণ্ড চাওক। টিউটৰ শিক্ষকৰ দৰমহা বৃদ্ধি কৰাৰ প্ৰক্ৰিয়া এটা চলি আছে আৰু কেবিনেটে যিমতে সিদ্ধান্ত লয় সেইমতে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত লয়। আৰু ইয়াৰ পিছত ৰাজ্যৰ যিসমূহ টিউটৰ শিক্ষক আছে, টিউটৰ শিক্ষকসকলে এক প্ৰতিবাদী কাৰ্যসূচী লৈ আগবাঢ়িছে আৰু আজিৰ দিনটোত অৰ্থাৎ 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনা এই প্ৰতিবাদী কাৰ্যসূচী ৰখা হৈছে। আৰু এই কাৰ্যসূচীৰ পিছত চৰকাৰৰ কি ধৰণৰ প্ৰতিক্ৰিয়া আহে আমি চাম। ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চাই থাকিব, অকণো স্কিপ নকৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পিছে ইয়াতে কি উল্লেখ কৰিছে এবাৰ চাই লওক। 5 ছেপ্টেম্বৰ 2025 তাৰিখে শিক্ষক দিৱসত অসমৰ সকলো প্ৰাদেশিকৃত টিউটৰসকলে গুৱাহাটীস্থিত ৰাজভৱনৰ সমীপত এটা নীৰৱ প্ৰতিবাদী ধৰ্ণা পালন কৰিবলৈ সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাৰ দ্বাৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই শান্তিপূৰ্ণ কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি আমাক টিউটৰৰ সলনি শিক্ষকৰ ন্যায্য পদমৰ্যাদা প্ৰদান, চাকৰিৰ সুৰক্ষা, নিয়মিতভাৱে উপযুক্ত দৰমহা প্ৰদান, অৱসৰৰ পাছত সুবিধা অধিকাৰ প্ৰদান আৰু আন সকলো অৰ্থনৈতিক সুৰক্ষাৰ ব্যৱস্থা নিশ্চিত কৰা। অসমৰ টিউটৰ অভিহিত শিক্ষকসকলেও শিক্ষা ক্ষেত্ৰত নিষ্ঠাপূৰ্ণভাৱে সেৱা প্ৰদান কৰি আহিছে, নতুন প্ৰজন্মক গঢ়ি তুলিবলৈ নিৰন্তৰ চেষ্টা কৰি আহিছে। তথাপিও পূৰ্ণ স্বীকৃতি আৰু আৰ্থিক সুৰক্ষাৰ অভাৱত আমাৰ টিউটৰসকল বৈষম্য আৰু অনিশ্চয়তাৰ মাজত আছে। চৰকাৰে এনে অন্যায় আৰু অবিচাৰৰ অনতিপলমে অৱসান ঘটাওক। এই ঘোষণাৰ জৰিয়তে আমি সকলো সদস্য, শুভাকাংক্ষী আৰু সমৰ্থক বৃন্দক 5 ছেপ্টেম্বৰ 2025 তাৰিখে সম্পন্ন হ'বলগীয়া এই নীৰৱ প্ৰতিবাদত অংশগ্ৰহণ কৰি কাৰ্যসূচীখন সফল কৰি তোলাৰ বাবে আন্তৰিক আহ্বান জনাইছোঁ। একত্ৰিত আৰু শৃংখলাবদ্ধ উপস্থিতিয়ে আমাৰ ন্যায্য দাবীসমূহক গভীৰভাৱে বিবেচনা কৰিবলৈ চৰকাৰক বাধ্য কৰিব। আহক শিক্ষকৰ মৰ্যাদা অটুট ৰাখি আৰ্থিক আৰু অৱসৰকালীন সুৰক্ষাৰ দাবীত একত্ৰিত হওক আৰু সমূহ টিউটৰসকলক ন্যায্য স্থান প্ৰদান কৰাৰ বাবে একেলগে আগবাঢ়া হওক। ধন্যবাদেৰে সভাপতি, কাৰ্যকৰী সভাপতি, মুখ্য সাধাৰণ সম্পাদক, সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থা। ফ্ৰেণ্ডছ, যোৱা কেইদিনমান পূৰ্বেও আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ঘোষণা কৰিছিল ৰাজ্যত অনতিপলমে এই টিউটৰসকলৰ দৰমহা বৃদ্ধি পাব আৰু ইয়াৰ বাবে আলোচনা চলি আছে। পিছে আমাৰ শিক্ষামন্ত্ৰীৰ সেই কথা আৰু আজিৰ আমাৰ এই শিক্ষক কৰ্মচাৰীসকলৰ যি প্ৰতিবাদী কাৰ্যসূচী, ইয়াৰ পিছত কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চৰকাৰৰ ফালৰ পৰা, সেইটো কিন্তু এক লক্ষণীয় বিষয় হ'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ সদায় আগতীয়াকৈ পাবলৈ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে ৰাইট চাইডৰ বেল আইকনটো প্ৰেছ কৰক যাতে আপুনি আমাৰ এটা আপডেটো মিছ নকৰে। ফ্ৰেণ্ডছ, থেংক ইউ ফৰ ৱাচিং। বাই বাই।